আজি সমগ্ৰ অসমৰ লগতে বিজনীতো আজি বিনামূলীয়াকৈ ৰেচন কাৰ্ড বিতৰণ কৰা হৈছে। প্ৰায় ৪৭,০০০ মানুহক এই কাৰ্ডৰ জৰিয়তে সুবিধা প্ৰদান কৰা হৈছে। আৰু এই কাৰ্ডত অকল চাউলে নহয়, আয়ুষ্মান ভাৰত বা আয়ুষ্মান অসমৰ আৰু এই ৪৭,০০০ জনজাতীয় বিজনীত তেনেকুৱাকৈ সমগ্ৰ অসমত যি ৪২,৮৫,০০০ মানুহক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ন্যায় দিলে, যি ন্যায় প্ৰদান কৰিলে, এই ন্যায় প্ৰদান কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে মই সতীৰ্থ আমাৰ কেবিনেট মন্ত্ৰীসকলৰ লগতে আৰু আমাৰ অসমৰ যোগান বিভাগৰ এই বিষয়াসকলকো এয়াহে প্ৰকৃত ন্যায়। ইমান দিনে ৪২ লাখ দেখিছোঁ আৰু তেওঁলোকৰ মুখত যিটো গতিকে আমি তেনেকুৱা নহয়, মহিলাসকলক পুৰুষৰ লগত সমভাৱে আমি যাতে ব্যৱসায় বাণিজ্য আগবঢ়াব পাৰোঁ তাৰ কাৰণে আমি ১০,০০০ দি পেলাই তেওঁলোকক উদ্যমী কৰাৰ কাৰণে বা ব্যৱসায়ৰ ক্ষেত্ৰখনত আগুৱাই নিয়াৰ কাৰণে আমি সহায় কৰি আগন্তুক দিনত খেতিয়কেই হওক, দুখীয়াই হওক, মহিলাই হওক, সকলোকে সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপীভাৱে আমি সকলোৰে কল্যাণ কৰাৰ ব্যৱস্থা কৰিছোঁ। আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদ বা মাৰ্গদৰ্শনৰ জৰিয়তে আমি অসমৰ মানুহকো আগুৱাই নি অসমখন আমি ১ৰ পৰা ৫ম আমি সক্ষম হ'ম বুলি এই সময়ত আচলতে তেওঁলোকে কিছু মানে ঠিক হোৱা নাই, কাৰণ কিয় ঠিক হোৱা নাই, অন্যায় কৰিলে নহয়। এই যে ৪২ লাখ মানুহ যে বঞ্চিত হৈ আছে, এই ৪২ লাখ মানুহক বঞ্চিত কৰাৰ পিছত, অন্যায় কৰাৰ পিছত আজি যদি আহি পেলাই ক্ষমা খুজিব আহিলে নিজৰ গামোচা দিলে চকুৰ সন্মুখতে অন্যায়বিলাক দেখিছোঁ যে আজি কিমান বছৰে এই অন্যায়বিলাকতো হৈ আছিলে, ন্যায় আমিহে কৰিলোঁ। গতিকে সেইকাৰণে তেওঁলোকে যি অন্যায় কৰিছে, অন্যায় কৰাৰ কাৰণে আচলতে ৰাইজক আহি পেলাই আমি কংগ্ৰেছ চৰকাৰে দিব নোৱাৰিলোঁ। কংগ্ৰেছ চৰকাৰে লক্ষ লক্ষ মানুহক বঞ্চিত কৰি ৰাখিলোঁ, বিজেপি চৰকাৰে লক্ষ লক্ষ মানুহক দিলে।